Hello everyone, welcome back to my YouTube channel Dewan Sir Tutorial. Dewan Sir Tutorial YouTube channel লৈ মই আপোনালোকক স্বাগতম জনাইছো আৰু আজি এটা বিশেষ ভিডিও লৈ আপোনালোকৰ সন্মুখত উপস্থিত হৈছো। এই ভিডিওটোৰ জৰিয়তে এটা বিশেষ নোটিফিকেশন প্ৰকাশিত হৈছে সেই সম্পৰ্কে আপোনালোকক অৱগত কৰাব বিচাৰিছো। গতিকে আপোনালোকে যদি চেনেলটোত নতুন তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দি অল নোটিফিকেশন অন কৰি ৰাখিব। তো বলক আমি দেৰি নকৰি ভিডিওটো আৰম্ভ কৰো। The APSc examination 2022 যিটো নোটিফিকেশন হেতু যোৱাকালি অৰ্থাৎ 22 ডিসেম্বৰ তাৰিখে প্ৰকাশিত হৈছে। গতিকে সেই হবিকে আপোনালোকৰ সৈতে মই শেয়াৰ কৰিবলৈ গৈ আছো। এই পৰীক্ষাৰ যেটো এপ্লিকেশন ডেট হেতু 26 ডিসেম্বৰৰ পৰা আৰম্ভ হ'ব আৰু ইয়াত ভ্যাকেন্সি আছে 793টা। আৰু এই পৰীক্ষা দিবলৈ হলে যেটো এলিজিবল ক্ৰাইটেৰিয়া candidate must be domicile of Assam অসমৰ বাসিন্দা হ'ব লাগিব আৰু এমপ্লয়মেন্ট এক্সচেঞ্জত ৰেজিষ্টাৰ্ড হ'ব লাগিব ৰেজিষ্ট্ৰেচন থাকিব লাগিব ৰিজনাল ল্যাঙ্গুৱেজ প্ৰফিচিয়েন্সি থাকিব লাগিব স্পিক আসামিজ or other official language অসমীয়া বা unofficial language ক'ব পাৰিব লাগিব special norms candidate have to submit a declaration regarding the small family norms in small family norm submission কৰিব লাগিব আৰু এজ লিমিট ইয়াৰ দিয়া হৈছে 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত এজ ৰিলেক্সেশন আছে 5 বছৰ HC/ST ৰ কাৰণে 3 ইয়ার্স OBC MOBC ৰ কাৰণে আৰু ফৰ পারসন উইথ বেঞ্চমার্ক ডিসেবিলিটি HC/ST OBC এন্ড জেনারেল ক্যাটাগরি কাৰণে 10 বছৰ আৰু এপ্লিকেশন ফিজ দিয়া আছে ইয়াত জেনারেল/EWS ৰ কাৰণে 297.20 HC/ST OBC MOBC ৰ কাৰণে 197.20 BPL ৰ কাৰণে 47.20 PWBD ৰ কাৰণে 47.20 ওমেন ক্যান্ডিডেটৰ কাৰণে 47.20 আৰু ইয়াৰ যেটো এডুকেশনাল কোৱালিফিকেশন এটো হৈছে যিকোনো ইউনিভাৰ্সিটিৰ পৰা ডিগ্ৰী কমপ্লিট কৰা হ'ব লাগিব। এই পৰীক্ষাৰ কাৰণে লাষ্ট ডেট 26/1/2023 ভ্যাকেন্সি হৈছে 793 এক্সাম নেম Combined Competitive Examination 2022 Application mode online hobo job category Assam government job hobo job location Assam অর্থাৎ অসমতে hobo who can apply all Assam male and female অসমৰ সকলো মেল আৰু ফিমেল ক্যান্ডিডেট এপ্লাই কৰিব পাৰিব অফিচিয়েল ওয়েবসাইট লিংক মই মোৰ ভিডিও ডেসক্ৰিপচনত দি দিম আপোনালোকে তাত ভিজিট কৰিব পাৰিব আনৰিজাৰ্ভৰ কাৰণে ভ্যাকেন্সি 313টা EWS ৰ কাৰণে 99টা OBC আৰু MOBC ৰ কাৰণে 212টা আৰু ST প্লেনৰ কাৰণে 88 ST হিলছ ক্যান্ডিডেটৰ কাৰণে 35 SC ক্যান্ডিডেটৰ কাৰণে 46 PWBD ক্যান্ডিডেটৰ কাৰণে 30 আৰু ইয়াত আসাম সিভিল সার্ভিস জুনিয়ৰ গ্ৰেডৰ কাৰণে 86টা পোষ্ট আছে আসাম পুলিশ সার্ভিসৰ কাৰণে 65 লেবাৰ অফিসাৰ 3 Superintendent of Taxes 8 Superintendent of Excise 1 District Transport Officer 1 Assam Finance Service Junior Grade 2 20 Block Development Officer 44 Assistant Manager District Industries Center 06 Administrative Officer Minorities Development Board 1 Cooperative Education Officer 1 Inspector of Taxes 23 Inspector of Labor 4 Inspector of Excise 9 Assistant Employment Officer 2 Sub Registrar 5 Assistant Audit Officer 77 Assistant Accounts Officer 415 Guidance Counselor Secondary Education 1 Research Assistant Irrigation 3 Assistant Public Relation Officer Irrigation 1 Assistant Research Officer Irrigation 1 Register Industrial Tribunal 1 Research Assistant Transport Survey 1 Assistant Research Officer Minorities 1 Research Assistant Minorities Development Board 1 So total post পদৰ সংখ্যা 793 আৰু এক্সাম সেন্টাৰ বিলাক বৰপেটা বিশ্বনাথ চাৰিয়ালি
বঙাইগাঁও ধেমাজি ধুবুৰী ডিব্ৰুগড় ডিফু গোৱালপাৰা গোলাঘাট হাফলং হামৰেন হাটশিঙিমাৰী হোজাই যোৰহাট কাজলগাঁও কৰিমগঞ্জ কোকৰাঝাৰ মাজুলী মঙ্গলদৈ মৰিগাঁও মুছলপুৰ নগাঁও নলবাৰী নৰ্থ লখিমপুৰ শিলচৰ শিৱসাগৰ সোণাৰী তেজপুৰ তিনিচুকীয়া ওদালগুৰি গুৱাহাটী আৰু দ্য কম্বাইন্ড কম্পিটিটিভ মেইন এক্সাম উইল বি হেল্ড ইন গুৱাহাটী অনলি আৰু যেটো এইটো প্ৰিলিমিনাৰী হ'ব মেইন এক্সামটো কেৱল গুৱাহাটীতেহে হ'ব তো আজিৰ ভিডিঅ'টো এইখিনিয়ে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিলোঁ গতিকে এনে ধৰণৰ খবৰ পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দি অল নটিফিকেশ্যন অন কৰি ৰাখিব দেখা হ'ব পৰৱৰ্তী ভিডিঅ'ত